So hello guys, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভালে, মোৰো ভাল। ইয়াৰে আগৰ ভিডিঅ'ত ইমানখিনি মৰম দিয়াৰ কাৰণে বহুত ধন্যবাদ আৰু এইটো ভিডিঅ'টো মৰম দি যাব। মই মানে ভাবাই নাছিলোঁ যে ইমান মৰম দিব আপোনালোকে, বাপৰে। তাৰ কাৰণে থেংক ইউ so much। নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভালেই আছে। আমাৰো খবৰ ভাল। এণ্ড আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু ইয়াৰ আগৰ ভিডিঅ'টোত যিমানখিনি আপোনালোকে মৰম ছাপোৰ্ট দেখালে ন, তাৰ কাৰণে বহুত ধন্যবাদ। চিৰিয়াছলি কৈছোঁ, মানে মই যেতিয়া ৰাতি মানে চেক কৰিলোঁ ন, মানে কালি ৰাতি যেতিয়া চেক কৰিলোঁ ভিডিঅ'টো, মানে চালোঁ এনে এই কি বুলি কয় এইটো ইউটিউব ষ্টুডিঅ' খুলি কিনে। চিৰিয়াছলি কৈছোঁ, মোৰ নিজৰে বিশ্বাস হোৱা নাই ইমানখিনি যে ছাপোৰ্ট আপোনালোকৰ ফালৰ পৰা পাম। মানে এনে একচুৱেলি মই যেতিয়া ভিডিঅ' আপলোড কৰোঁ তেতিয়া মই নাচাই, মানে ইউটিউব ষ্টুডিঅ'বিলাক খুলিয়ে নাচাওঁ। যেতিয়ালৈ নেক্সট ভিডিঅ'টো মই আপলোড নকৰোঁ ন, মই নাচাওঁ মানে ইউটিউব ষ্টুডিঅ' খুলি কিনে কিমান কি হ'ল কিমান এইবিলাক মই একোৱেই নাচাওঁ, ঠিক আছে। খালি কিবা আপলোড কৰি কিনে ৰাখি দিওঁ, আৰু কেতিয়াবা কমেণ্ট আহিলে ৰিপ্লাই কৰোঁ, বাছ এইখিনিয়ে। আৰু মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ, ইমান মৰম পাম বুলি ভাবাই নাছিলোঁ। তাৰ কাৰণে বহুত ধন্যবাদ, আৰু এনেকাই ছাপোৰ্ট কৰি যাব আমাক। আৰু কালি ৰাতি মই 11টা চাৰে 11টা মানত ৰাতি মই ইউটিউব ষ্টুডিঅ'টো খুলি কিনে চালোঁ। চিৰিয়াছলি কৈছোঁ, মানে মই যেতিয়া স্ক্ৰীনটো দেখা পালোঁ ন, মোৰ এনেকুৱা হৈছে এইটো কি হয়, মানে এইটো কি। চিৰিয়াছলি কৈছোঁ, এই ভিডিঅ'টোত ইমান মৰম, মানে কি ক'ম আৰু। ছাবস্ক্ৰাইবাৰৰ কথা যদি ছাবস্ক্ৰাইবাৰ গ্ৰ'ৰ কথা যদি ক'ব জানো, এই ভিডিঅ'টোত 117+ ছাবস্ক্ৰাইবাৰ গেইন হৈছে আমাৰ। 117 মানে 117টা ছাবস্ক্ৰাইবাৰ গেইন হৈছে। চিৰিয়াছলি কৈছোঁ, ইমান ছাপোৰ্ট, ইমান মৰম, মানে বিশ্বাস হোৱা নাই আপোনালোকে যে ইমানখিনি ছাপোৰ্ট কৰিছে। তাৰ কাৰণে বহুত ধন্যবাদ। আৰু আশা কৰোঁ যাতে আগলৈকেও আমাক এনেকৈ ছাপোৰ্ট কৰি যাওক, এনেকৈ মৰম দি যাওক, কৰিব। আমাৰ ইমানো ছাপোৰ্ট পোৱা, মানে ইমানো নহয় যে মানে ভিডিঅ'ত ক'ব লগা, জাষ্ট ইমান তো মানে ইমানো বেছি মানে নহয় যে ছাবস্ক্ৰাইবাৰ গেইন হৈছে। আমাৰ 1 লাখ ভিউ আহিছে, 10,000 ভিউ আহিছে, 5,000 আহিছে, 1,000 আহিছে, সেনেকাও তথাপিও মানে যিমানখিনি আহিছে মোৰ কাৰণে বহুত, এইৰ কাৰণে বহুত, আমাৰ চেনেলটোৰ কাৰণে বহুত। মানে চিৰিয়াছলি কৈছোঁ, মই এই চেনেলটো আপোনালোকে যদি আগৰ ভিডিঅ'বিলাক মই একচুৱেলি মেক্সিমাম ভিডিঅ' মই প্ৰাইভেট কৰি থৈ দিছোঁ। এতিয়া মই লাহে পাব্লিক কৰিম এটাকে। বহুত ভিডিঅ' আছে মই প্ৰাইভেট কৰি থৈ দিছোঁ। তো মই আগৰ ভিডিঅ' আপোনালোকে যদি মোৰ চেনেলত এবাউটত যাই কিনে চাই ন চেনেলটো, তেনেহ'লে মই এই চেনেলটো খুলিছিলোঁ আজিৰ পৰা প্ৰায় 4 বছৰ আগত। তো 4 বছৰ আগত মই এনেই কেতিয়াবা মন গ'লে এটা ভিডিঅ', কেতিয়াবা 2টা ভিডিঅ', এনেকুৱা টাইপৰ ভিডিঅ' দিছিলোঁ। চ' ভিডিঅ' মানে কণ্টিনিউ নাছিলে মানে ভিডিঅ', ঠিক আছে। মান্থত কেতিয়াবা এটা, কেতিয়াবা মান্থত 2টা, সেনেকুৱা টাইপৰ ভিডিঅ' আপলোড হয়। সেইটো কাৰণেও মানে চেনেলটো গ্ৰ' হ'ব পৰা নাই। চ' সেইটো কাৰণে মানে মোৰ চেনেলটো ডাউনতে থাকি গ'ল। মানে সেইকাৰণে এতিয়া মানে মোৰ কি হৈছে, গ্ৰ' হ'বৰ কাৰণে বহুত টাইম লাগিছে। বিকজ মানুহৰ তাতে মোৰ চেনেলটো নাযায়। সেইকাৰণে মই আপোনালোকক কৈ আছোঁ যে আপোনালোকে যিমানে পাৰে ন, প্লিজ শ্বেয়াৰ কৰক চেনেলটো, যিমান পাৰে। ফ্ৰেণ্ড হওক, ইনষ্টাগ্ৰাম হওক, ফেচবুক হওক, টুইটাৰ, য'তেই কৰে। পাহৰি যায় আৰু সেইটোতো হয় বাৰু। মই চালোঁ মানে ইউটিউব ষ্টুডিঅ'ত এইবিলাক খুলি মালি কিনে চালোঁ, মানে ভিডিঅ' বহুত চাই আছে, বাট 70 নহয় 40-50% মানুহে মানে ছাবস্ক্ৰাইব কৰা নাই, বাট লাইক কমেণ্ট কৰিছে, বাট ছাবস্ক্ৰাইব কৰা নাই। চ' প্লিজ আপোনালোকেও ছাবস্ক্ৰাইব কৰক। ভিডিঅ'টো চাই যদি ভাল পাইছে, ভাল নাপালে কৰিব নালাগে দেই, চিধা কথা। ভিডিঅ'টো যদি চাই ভাল নাপায়, কিবা বেয়া পাইছে বা বৰ হৈছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নালাগে, লাইকো কৰিব নালাগে। বাট যদি অলপো যদি এটা লাইনো যদি ভিডিঅ'টোত ভাল পাইছে ন, তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু লগতে সুন্দৰকৈ এটা লাইক কৰি দিব, বাছ সেইখিনিয়ে, আৰু বেলেগ একো নালাগে। আৰু বহুতে কৈ থাকে যে তুমিতো ভিডিঅ' বনাই থাকা, তোমাৰ চেনেলত ছাবস্ক্ৰাইবাৰে নাই, কিবা কিবি, তো মই এটা প্ৰমোশ্যন কৰি দিওঁ নেকি। সেনেকৈ এটা মানুহ নহয়, বহুতকেইটা মানুহে মোক কৈ থাকে, ঠিক আছে। মোৰো বহুত লগৰ আছে যাৰ 1 লাখ 1.5 লাখ ছাবস্ক্ৰাইবাৰ আছে, কাৰোবাৰ 40, কাৰোবাৰ 60,000 এনেকৈ ছাবস্ক্ৰাইবাৰ আছে, ঠিক আছে। তো বহুত ছাবস্ক্ৰাইবাৰ, মানে সিহঁতৰ ফেন বেছটো ভাল আৰু, ঠিক আছে। সিহঁতেও মোৰ ফ্ৰেণ্ড হয়, ভালকৈ কথা বতৰা পাতি থাকোঁ। তো সিহঁতে মোক কৈ থাকে তোৰ ছাবস্ক্ৰাইবাৰ বঢ়াই দিম নেকি, তোৰ ছাবস্ক্ৰাইবাৰ নাই, কিবা কিবি, তেনেকুৱা। তো মই মানে নিবিচাৰোঁ, বিকজ বেলেগৰ ছাপৰ্টত উঠি কিনেতো লাভ নাই ন।
নিজৰ ভৰিৰ ওপৰত নিজে মানে নিজৰ ভৰিৰ ওপৰত যেতিয়া নিজে থিয় দিব পাৰি তাৰ ফিলটোৱে বেলেগ মানে কি ক'ব খুজিছোঁ আপোনালোকে বুজিয়ে পাইছে এতিয়া যদি মই সিহঁতক কোৱাটো একো ডাঙৰ কথা নহয় যে ভাই মোৰ ছাবস্ক্ৰাইবাৰ বঢ়াই দিয়া মোৰ প্ৰমোশ্যন এটা কৰি দিয়া একো ডাঙৰ কথা নহয় বাট লাভটো কি থাকিব লাভটো থাকিব কি মোৰ ঠিক আছে মোৰ কাইলৈ পৰহিৰ ভিতৰত 2000-3000 ছাবস্ক্ৰাইবাৰ হৈ গ'ল বাট সেই 2000-3000 মানুহজনে মোৰ ভিডিঅ'টো চাব নাচায় বাট এতিয়া ছাবস্ক্ৰাইবহে কৰি দিব বাট সেই মানুহবিলাকেতো মোৰ ভিডিঅ' নাচায় ন তো মোক এতিয়া ছাবস্ক্ৰাইব যোনে কৰিছে অভিয়াছলি সিহঁতে মোৰ চাগে ভিডিঅ'টো ভাল পাইছে সেইটো কাৰণে ছাবস্ক্ৰাইব কৰিছে তো মই যদি ছাবস্ক্ৰাইবাৰ ঠিক আছে মোৰ আজি 300-400 ছাবস্ক্ৰাইবাৰ আছে থাকক সেইখিনিয়ে থাকক বাট এটলিষ্ট মই ভিডিঅ'টো দিলে সেই 300-400 মানুহে চাই কিনে এটলিষ্ট ভালটো পাব ন কিবা এটা মোক ক'ব পাৰিব বেয়া হ'লে বাট 1000-2000 মানুহ ছাবস্ক্ৰাইব থাকিলে মোক 1000টো নকয় ন যিমানখিনি মোক ভাল পাই কিনে ছাবস্ক্ৰাইব কৰিছে সেইকেইটা মানুহে ক'ব মানে কিমান 1000 যদি ছাবস্ক্ৰাইবাৰ থাকে 400 মানুহে মোক ক'ব 600 মানুহে কিন্তু মোক পাত্তাই নিদিয়ে তো সেইটো কাৰণে মই নিবিচাৰোঁ যে মোক সেনেকৈ ছাবস্ক্ৰাইব মানে মই গেইন কৰোঁ গ্ৰ' কৰোঁ ঠিক আছে তো মোক যোনে ভাল পায় এনেও ছাবস্ক্ৰাইব কৰিব ভিডিঅ' চালে মানে ভিডিঅ' ভাল পালে এনেও ছাবস্ক্ৰাইব কৰিব আৰু বহুতে মোক জানে মই আগতেতো ৰাইডত গৈছিলোঁ এনেকৈ ৰাইড চাইড কৰি থাকোঁ তো বহুতে মোক এতিয়া সুধি থাকে যে তুমি আজিকালি ৰাইডত নোযোৱা নেকি ৰাইডৰ ভিডিঅ' নাপাওঁ কিবা কিবি এইবিলাক তো মোক কৈ দিওঁ যে মোৰ এতিয়াতো বাইক নাই ন যে মই দূৰত ক'ৰবাত ৰাইড যাব পাৰিম মোৰ সৰু সুৰা ভাঙা ফুটা এখন স্কুটি আছে সেইখন দিয়ে মই চলি আছোঁ ঠিক আছে বৰ্তমান মোৰ বাইক চাইক নাই তো ল'ম বহুত জলদি ল'ম বাইক যিহেতু নিজৰ পইচা দি ল'ম তো অলপমানতো টাইম লাগিবই ন কাৰো পৰা আগৰ এইখন ভাঙা চিঙা স্কুটিখন লওঁতে মই কাৰো পৰা ছাপৰ্ট লোৱা নাই ছাপৰ্টত মানে মা দেউতাৰ পৰা 1 টকাও লোৱা নাই নিজৰ পইচা দি লৈছোঁ নিজে চলাই আছোঁ বেয়া হ'লেও নিজে ভাল কৰোঁ তেল ভৰাব লাগিলে নিজে ভৰাওঁ যি হওক যি লাগক নিজে পইচা দি কৰোঁ ঠিক আছে কেতিয়াও মা দেউতাৰ পৰা 1 টকা খোজা নাই তো বাইকখন আহিব অলপমান টাইম লাগিব বাট আহিব বাট মই এইখিনিয়ে ক'ম যে যোনদিনাখন বাইকখন মই খাৰা কৰিম ন নিজৰ পইচা দি খাৰা কৰিম আৰু পূৰা মানে এইটো কি বুলি কয় হাল্লা মচা দিম এক্সজষ্ট লগাই কিনে হাল্লা মচা দিম তো আপোনালোকে ৱেইট কৰক আহিব বহুত জলদি আহিব আৰু কি বাইক আহিব আপোনালোকে যদি গেছ কৰিব পাৰিছে চবেই জানে মোৰ ফেভৰেট বাইক কি কোনোবা যদি গেছ কৰিব পাৰিছে কমেণ্টত জনাই দিয়ক চ' বহুত জলদিও আহি আছে ভাল ভিডিঅ' আহিব ৰাইডৰ ভিডিঅ' আহিব আমি দুটা একেলগে ৰাইডতো যাম ড্ৰিম ৰাইড কৰিম মোৰ ড্ৰিম ৰাইডটো আপোনালোকে বহুতে জানে লাডাখ মোৰ ড্ৰিম ৰাইড হয় আগতেতো আৰু মই গ্ৰুপ ৰাইড কৰি ভাল নাপাওঁ মই চ'ল' ৰাইড কৰি ভাল পাওঁ তো ঠিক আছে এতিয়া নেক্সট টাইম যেতিয়া আমি ৰাইডত যাম নেক্সট ৰাইড যেতিয়া মই যাম মানে লং ৰাইড দেই এনেই শ্বৰ্ট ৰাইডটো কেতিয়াবা নাযাবও পাৰে একো ডাঙৰ কথা নহয় এতিয়া ছাপ'জ ধৰক মই শ্বিলং গ'লোঁ বা ক'ৰবাত গ'লোঁ নাযাবও পাৰে একো ডাঙৰ কথা নহয় মই অকলে যাব পাৰোঁ বাট যোনটো লং ৰাইড হ'ব ছাপ'জ ধৰি লওক 1000-2000 কিলোমিটাৰ এনেকুৱা যদি লং ৰাইড হয় তেনেহ'লে মই এই লগতে ৰাইড কৰিম তো বহুত জলদি ৰাইডৰ ভিডিঅ' আহি আছে তো আপোনালোকে ৱেইট কৰক বেছি দিন নাই আৰু বাইকখনো মই মোৰ গেৰেজত সোমাম বাছ আপোনালোকে এনেকৈ ছাপৰ্ট কৰি থাকক আপোনালোকে যেনেকৈ ছাপৰ্ট কৰে ন বেছি দিন নালাগে বাইকখন মই আনিবৰ কাৰণে আৰুনো কি ক'ম এইখিনিয়ে আজি ক'ব লগা কথা কণ্টেণ্টটো একো এইকেইদিন নাই মানে কণ্টেণ্ট কিয় নাই এক নম্বৰ কথা বৰষুণৰ দিন গ'ল এতিয়া আহিল গৰম এতিয়া চাওক এই সূৰ্যটো অলপ নামিছে এতিয়াহে গধূলি হৈছে চ' গাইছ আজিৰ ভিডিঅ'টো বেছি লম্বা নকৰোঁ আজিৰ ভিডিঅ'টো ইয়াতে ৰাখিছোঁ আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু ধুনীয়া চাই এটা কমেণ্ট দিব ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে শ্বেয়াৰো কৰি দিব চ' আজিলৈ এৰিছোঁ আকৌ এটা নেক্সট ধামাকাদাৰ ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি দুটাই বিদায় লৈছোঁ চ' বাই বাই লাভ ইউ তুমি মাজতে মই তোমাকে বাচিম চাবা তুমি